চাব এই আধা কেজিটোৱে এই 2.5 কেজি 3 কেজি 5 কেজি টকা দাঙি দিব চক এটা ওপৰ চক এফালে ওপৰ চক বন্ধ চক আজি ইয়াত দি দিলো আৰু চক এয়া এইটো খেল এটা মই মোৰ মৰ্জি মই সমান দেখাও ওখ দেখাও চাপৰ দেখাও আপোনালোকে ধৰিবই নিব আপোনালোকে ধ্যান থাকিব ইয়াত বাকী ওচৰকেইটাই হুলস্থুল কৰি দিব জলদি কৰক মাছ কিবা আপোনালোকে পাত্তাই নাপাব আৰু মোৰ লুঙিখন অকমান দীঘল হ'ব পাৰেতো লুঙিখনে खुलुमबाय लोगोफोर नोंथांमोनखौ आंनि पिबि बड' क्रिएशन चेनेलाव गासिखौबो फिन खनसेबाव बरायबावनाय जाबाय दिनै आं मोनसे भिडिअ लानानै फैबावबाय लोगोफोर बे भिडिअखौ जोंनि साफ्रोमबो बर' सुबुंफोरा नायना लानाया मोजां आरोना होमबा लोगोफोर नोंथांमोना भिडिअखौ नायलांग्रोदो बेनि उनाव आं फंनैसो खोथा बुंलांनोसै ओमफ्राय लोगोफोर बे भिडिअआ आसामिस रावजों बुंनायसो आरोना ओमफ्राय सोरबा रावखौ बुजियाबा भिडिअखौ नायलांथारदो भिडिअखौ नायबानो नोंथांमोना गासिबो बुजिजोबखागोन आरोना होमबा लोगोफोर नायलांग्रोदो এই আধা কেজিটোৱে এই 2.5 কেজি 3 কেজি 5 কেজি টকা দাঙি দিব চক এটা ওপৰ চক এফালে ওপৰ চক বন্ধ চক আজি এটা খুব ঠগ প্ৰবঞ্চনা আজি আমি উৎখাত কৰি দেখুৱাম আপোনালোকক কেনেকৈ মাছৰ পোনা এটা ঠগ প্ৰবঞ্চনা এটা ডাঙৰ স্কেম হৈ আছে তাকে দেখুৱাম বৰ্তমান চলি আছে চ'ত মাছ বহুত আগত নিজা পুখুৰী আছে মানুহে মাছ মেলে 1 কুইণ্টেল 2 কুইণ্টেল 30 কেজি আৰু যি কি নহওক কিন্তু সেই যে আপোনালোকে 1 কুইণ্টেল মাছ মেলে তাৰপিছত যে গৈ থৈ বছৰেকৰ শেষত যেতিয়া হিচে পুখুৰীত মাত্ৰ 5 কেজি মাছ 10 কেজি মাছ ওলায় কেনেকৈ ক'ত সেই ঠগটো হৈছে বা সেই প্ৰবঞ্চনা হৈছে আজি আপোনালোকে দেখুৱাম আমাৰ লগত আছে বিশিষ্ট সমাজকৰ্মী আমাৰ শিৱসাগৰ জিলাৰ তৰুণ গগৈ আছে নমস্কাৰ জনাইছো এয়া দেখা পাইছে এখন দগাপালা আছে এতিয়া আপোনালোকে বিভিন্ন ঠাইত বিভিন্ন গাঁৱে ভূঞে দেখা পাব চাইকেলত যাব আৰু এনেকুৱা বটুৱা লৈ যায় য'ত এনেকুৱা মাছৰ পোনা লৈ যায় দেখিছেনে আৰু আপোনালোকে কিনে ঘৰৰ পুখুৰীটো হিচে মানে মেলে ভাবে যে বছৰেকৰ পাছত মাছ কেইটামান তুলিম আৰু মাহৰ সময়ত খাম পাছত দেখে যে মাছে নোলায় মাছ কেনি গ'ল এটা মাছ একচুৱেলি ক'তোৱে নাযায় আপোনালোকে যিকেইটা মাছ মেলে সেইকেইটা পায় এটা ডাঙৰ প্ৰবঞ্চনা হৈ আছে আজি আমাৰ অসমত বহুত মানুহৰ তেখেতৰ শত্ৰুতা গঢ়ি উঠিব পাৰে এই ভিডিঅ'ৰ পৰা কিন্তু এই শত্ৰুতাৰ কাৰণে হয়তো আজি আমাৰ অসমীয়া যুৱক যিসকল উদ্যমী যুৱক উঠি আহিছে মীন পালনৰ ক্ষেত্ৰত এটলিষ্ট তেওঁলোকৰ ভৱিষ্যতটো উজ্জ্বল হ'ব বুলি ভাবিয়ে তৰুণ গগৈদেৱে আজি ওলাই আহিছে টকা পাল্লাত কেনেকৈ পালা মাৰে বুলি কয় যে মাংসই হওক মাছে হওক বা বিভিন্ন সময়ত সময় সুবিধা মানে মানুহে চাই পিনি এই পালাটো মাৰিব পাৰে আজি আপোনালোকক দেখুৱাইছো পালাত কেনেকৈ প্ৰথমতে আমি আপোনালোকক দেখুৱাই লওঁ চাওক এতিয়া মই কেনেকৈ মাছ বেপাৰীয়ে কেনেকৈ মাছ জুখি মানুহক দিয়ে আৰু মানুহে কেনেকৈ ঠগ খায় মই আপোনালোকক দেখাই আছো এইফালে মই দোকানে লগাইছো 2 কেজি আৰু 2 কেজি আৰু আধা কেজি অনুকল চাওক ইয়াত 2 কেজি আৰু 2.5 কেজি টকা আধা কেজি 2.5 কেজি আৰু এটা বস্তু দেখাই আছো মই ৰ'ব এতিয়া কেনেকৈ মাছ জুখে এটা মাছ চিনি উঠাই নিব আপা নাই গৈ বেগটো ভালকৈ ধৰা ভৰাই বেগটো ভৰাই এয়া চাওক মাছ চাওক আপোনালোকে মাছ কিনি চাওক বেগটো ভৰাই দে এতিয়া চাব এনেকৈ কৰি জুখিব চাওক এয়া 2.5 কেজিকৈ মাছ অলপ বেছি আছে 2.5 কেজিতকৈ অলপ বেছি আছে মাছ দেখিছেনে ওপৰত চাওক 2.5 কেজিৰ ওপৰতে বেছি আছে 2.5 কেজি অলপ মাছ বেছি আছে হা কলো মই এইটো এনেকৈ গৈ মাছটো এতিয়া দিছো কিন্তু এনেকৈ নিয়ে মানুহজনে গৈ পেলাই এনেকৈ পুখুৰীত গৈ পেলাব মানে মইতো ভাবিলো এটা 2.5 কেজি মাছ আছে মেলি দিলে কিন্তু প্ৰকৃততে যে মাছ 2.5 কেজি নাই সেইটো আজি মই সত্যটো মানে প্ৰমাণ কৰি দিব বিচাৰিছো এইফালে চাব ডিজিটেল মিটাৰ লাগি আছে এইফালে চাওক ওচৰৰ পৰা দেখাওক ঠিক আছে 0 ওলালে এয়া চাব কিমান মাছ আছে ইয়াত চাব মাত্ৰ 1 কেজি 435 গ্ৰাম মাছ আছে 1 কেজি 435 গ্ৰাম মাছ আছে মাত্ৰ ইয়াতে এতিয়া ডগাকেইটা মই জুখি দেখাম চাব মই ডগাকেইটা জুখি দেখাম ডগা যদি পাতলা হ'ব পাৰে গতিকে মই ডগাকেইটা জুখি দেখাম ৰিয়েলি ডগাকেইটা কিমান আছে চাব এতিয়া ডগাকেইটা 2.5 কেজি আৰু পুৰণা টকা 10 গ্ৰাম 20 গ্ৰাম কম হ'ব পাৰে 2.5 কেজি ডগা ঠিক আছে 2 কেজি 550 গ্ৰাম হয় ডগা ঠিক আছে কিন্তু মাছ কম হ'ল কেনেকে মাছ কম হৈ গ'ল মাছ কেনেকে কম হ'ল সেইটোতো এতিয়া মানুহে আচৰিত কথা মাছ ইয়াৰ পৰা নিব 4 কেজি গৈ গাঁৱত গৈ বিকিবগৈ মানে আপোনাৰ 20 কেজি কোনোবাই ধৰক এটা পুখুৰীত কেজি ৱেটত 20 কেজি মাছ মেলিলে খুব বেছি 4 কেজি বা 5 কেজি মাছ দিব তাত 20 কেজি মাছত বাকী চব মাৰি দিয়ে এই কেজিটো কেনেকৈ হয় এতিয়া মই দেখাই দিম চাব এটা তুলি লওকচোন 2 কেজি সেইটো তুলি 5 কেজি মাছ ধৰিছো কিন্তু বেছি যে নহ'ব আচ্ছা ঠিক আছে চাব মই এতিয়া এই 2.5 কেজি ডগাটো দিয়ে মই সেইটা দাঙি দিম মই এই 2.5 কেজি ডগাটো দিয়ে 2.5 কেজি ডগাটো দিয়ে মই সেইটা দাঙিম চাব কেনেকে এইফালে মানুহজনে সদায় চাব পলাখনৰ ওপৰলে ইয়াততো কোনো চোৱা দৰকাৰ নাই আপুনি মালিক হয় আপুনি ইয়াত কোনো ধৰি থকা নাই পলা মই কোনো ধৰি থকা নাই চাব এই 2.5 কেজিটোৱে এই 2.5 কেজি 3 কেজি 5 কেজি টকা দাঙি দিব চক এটা ওপৰ চক এফালে ওপৰ চক কাটা চক আৰু এইফালে চাওক 2.5 কেজি এইফালে আছে 5 কেজি এইফালে আছে 5 কেজি চক আছে 2.5 কেজি ৱেট দি 5 কেজি
মানুহে কিমান ঠগ খাইছে তেতিয়াহ'লে চিন্তা কৰিছ এইটো যাদু নহয় এটা আধা কেজি টকা এটা মেজিক বুলি ক'লো মই মেজিক এইফালে দিলো আৰু এইটো 5 কেজিতকৈ বেছি আছে আৰু 2 কেজি 7 কেজি কিন্তু পাল্লাখন ভাৰ কেনি হ'ল আধা কেজিটো ফালে কেনেকুৱা হৈছে এইটো মানে কেনেকে এইটো খবৰ হৈছে এইটো দেখিবলৈ কিবা যাদু বা কিবা টাইপ লাগি গৈছে মই এইটো ৰাইজক মই দেখাই দিছো হয় মানুহক কেনেকে ঠগে চাব দেই মানুহক কেনেকৈ ঠগে চাব মই দেখাই দিছো এক মিনিট ৰ'ব এই পালাখন চাওক কি আছে কথা আধা কেজিটো 3 কেজি দাঙি দিলে কি 5 কেজি দাঙি দিলে ওপৰলৈ ইয়াতে এটা চিষ্টেম আছে চাওক মেজিক এটা মেজিক বুলি কৈছো এইটো এইফালে এডাল ৰছী আছে ঠিক আছে ন তলফালে ৰছী আছে এডাল ৰছী থাকে হয় আপুনি এনেকৈ নেদেখে ওলমি নাথাকে জুখিব সময়ত কিন্তু ৰছীডাল খুলি দিয়ে যেতিয়া মাছটো জুখিব হ'ব তেতিয়া এটা মাথা বা ৰছীডাল এনেকৈ খুলি দিব আৰু আপোনালোকক মাজতে কৈ দিওঁ এই ৰছীডাল আজি আমি এই বস্তুটো আজি দেখুৱাবৰ কাৰণেহে আমি এডাল ৰছী লগাই লৈছো কিন্তু তেওঁলোকে এডাল নাইলন আকৃতিৰ ৰছী লগাই যাতে সেইডাল মানে ইয়াতকৈ পাতলা লগাই ধৰিবই নোৱাৰে এইডাল এইফালে ভৰিটো গছকি থাকিব ওচৰৰ পৰা দেখাওক এইফালে ভৰিটো এনেকৈ গছকি থাকিব আপুনি পাতা নাপায় কোনো পাতা নাপায় এইফালে ডগা দিলেও এখনটো যিমান দাঙিলেও এখনটো দাং খাই নাহে ৰছী এনেকে গছকি থয় ন গছকি থব তলত গছকি থব তেনেকৈ আগফালৰ পৰা কেনেকে দেখিব আগফালৰ পৰা কেতিয়াও নেদেখে চাওক এতিয়া এইফালে যিমান 3 কেজি 4 কেজি 5 কেজি দি থাকক এইফালে মাছ আধা কেজি দিলে দাং নাখায় আৰু মানুহেতো বিজি থাকে পুৰা লগৰকেইটা চিঞৰি থাকিব মাছটো মানে মৰি যাব সোনকালে পেলাই পুখুৰীত প্ৰকৃততে মাছ পায় কিমান মানুহ যিসকল মীন পালক আছে মীন পালকসকলক মই এটা মানে অনুৰোধ জনাব বিচাৰিছো যে ডগা পলা দি কেতিয়াও যাতে মাছ কোনো দিনেই মাছ যাতে নলয় কম্পিউটাৰ কাটা আছে আজিকালি ডিজিটেল কাটা আছে ডিজিটেল কাটাত কৰি ল'ব খোৱাহীত কৰি ল'ব মোনাত মই 5 মিনিট মাছ ভৰাই থ'ম এটা মাছ নমৰে 5 মিনিট মান ভৰাই থ'ম মাছ মই এটা মাছ নমৰে কিন্তু তেহেঁতি ক'ব যে মাছটো ভৰালে মৰি যাব বুলি ক'ব মেলো বুলি ক'ব কিন্তু নমৰে এতিয়া মই ইমান সময় সেইটোত ভৰালো মাছ জুখিলো মেলিলো এইখিনি মাছ এটা চব দি আছে মাছ চব এটা মাছ মৰা নাচক মই মোনাত মই বহুত সময় ভৰাই ৰাখিছিলো মাছ এইখিনি যি আছে মাছ বন্ধুসকল আজি আমি এয়া দেখুৱালো কেনেকৈ পালা মাৰে বিশেষকৈ মাছ যে বিকে পোনা এই ৰছীডাল আৰু এইডাল আজি আমি যথেষ্ট ডাঙৰকে থৈছো কিন্তু তেওঁলোকে এইডাল একদম নাইলন আকৃতি সৰু মানে একদম পাতলা ধৰিবই নোৱাৰিব যে কেতিয়া তেওঁলোকে ইয়াত গৰকি দিয়ে এনেকে চাওক মই দেখুৱাই দিছো তো এই ৰছীডাল একদম পাতলা থাকে একদম কথা চলতে তেওঁলোকে এইপিনে এনেকে গছকি দিয়ে আৰু এতিয়া চাওক এইটোৱে 2 কেজি ইয়াত দি দিলো আৰু চাওক এয়া এইটোৱে খেল এটা মই মোৰ মৰ্জি মই সমান দেখাওঁ ওখ দেখাওঁ চাপৰ দেখাওঁ আপোনালোকে ধৰিবই নোৱাৰিব আপোনালোকে ধ্যান থাকিব ইয়াত বাকী ওচৰকেইটাই হুলস্থুল কৰি দিব জলদি কৰক মাছ কিবা আপোনালোকে পাত্তাই নাপাব আৰু মোৰ লুঙিখন অকণমান দীঘল হ'ব পাৰেতো লুঙিখনে আৰু ঢাকি ৰাখিব তাকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আজিৰ পৰা যাতে এইটো যিটো এটা ঠগ প্ৰবঞ্চনা হৈ আহিছে আজি অত বছৰৰ পৰা এয়া আজি আমি দেখুৱালো ফাদিল কৰিলো ভিডিঅ'টো শ্বেয়াৰ होमबा लोगोफोर नोंथांमोनाथ' भिडिअखौ नायलांजोब्बाय नङा होमबा दा आं फंनैसो खोथा बुंलांनोसै बे भिडिअआव नुनाय बायदि गोबां फायखारिफोरा माने जोंनि बर' गामि गेजेर गेजेर हाबनानै बर'फोरखौ बिराद थगायलाङो आरोना दा फायखारिफोर बुंनाय लोगो लोगो जोंनि बर' माखासे फायखारिफोरखौबो बुंनाय जागोन आरोना नाथाय आं बर' फायखारिफोरखौ बुङाखै थागोन जोंनि बर' फायखारिफोरनि गेजेरावबो सासे सानै बिदि थगायना गालांग्रा थागोन आरोना होमबाबो आं बिसोरखौ बुंनाय जायाखै बे ना फिसा फाननो फैग्रा फायखारिफोरा गोबां बर'फोरखौ थगायलाङो आरोना बेनिखायनो लोगोफोर नोंथांमोना ना सुनायफोराव माने जोबोद थाल लाना नायनांगौ आरोना न'आ बिसोर बिराद थगायो आरो हौवा गैयि न'फोरावथ' बिराद थगायो आरोना बिनिखायनो लोगोफोर आं नोंथांमोनखौ खावलायो नोंथांमोना ना फिसा सुनायाव माने बिराद थाल ला आरोना थगाया नङा बिसोर बिराद थगायो माने हमजाबाबो गिया आरोना बिसोर आरो बिराद गोदै गोदै खोथा रायलायो जेनेबा बिसोरो बेबायदि माने थगाया फाल्तु खामानि मावा बेबायदिसो आरोना खोथाफोरा नाथाय बिसोरनि खोथायाव नोंसोर दा गोजाव दाथ' ना हगारनायनि सम फैबायना नोंथांमोना थाल लायै लायै हगारबानो जाबाय आरोना सुनायफोरखौ मोजां नायनानै बे भिडिअआव होनाय बायदि माने जों गामियाव बिराद हमजाबाय आरोना बिदिनो थगायनानै सुनायफोरखौ खिलिमिलि खालामनानै होमबाबो गिया माने बिसोरो खनले खनले थगायबाय थायो सुनायफोरखौ दिनै बे गामियाव हमजादोंबा बे गामियाव साननैसो माने मोजां फानफासिगोन ओमफ्राय बै गामियाव आरो बिदिनो खिलिमिलि खालामलायसिगोन आरोना सुनायफोरखौ बेनिखायनो लोगोफोर नोंथांमोना गासिबो साबधान जा आरो थाल लायै लायै हगारनाफोरखौ सुनायफोरखौ मोजां नाय आरोना होमबा लोगोफोर
नोंथांमोना बे भिडिअनि सायाव मा बुंनो सानो कमेन्टआव खोन्थाहरदो आरो भिडिअखौ मोजां मोनदोंबा लाइक शेयार कमेन्ट खालामनायजों लोगोसे चेनेलखौबो साबस्क्राइब खालामना होदो लोगोफोर गोजोन्थों।